খানাৰ এয়া সঁজুলি নেকি? এইবিলাক আমি লৈ লৈছোঁ। আচ্ছা একেবাৰে ৰাইজে বঢ়িয়া। ঠিক আছে, ধনিয়া লৈছোঁ। আৰু আমি এতিয়া গৰমৰ যোনটো উৎপাত তাৰ কাৰণে আমি কি লৈছোঁ দেখুৱাই দিম। এই 10 টকা পানী বটল জাষ্ট টাইম পাছ। চিৰিয়াছ মানে একদম সংকটৰ টাইমতে দিয়া আহি আছে। আপোনালোক আমি আপোনালোকৰ পৰিৱেশটো দেখুৱাম, কেনেকৈ খাম গতিকে থেংক ইউ। এইটো জেগাটোৰ নামটো কি আছিলে? হা? দিৱানা চাপৰিত আমি দিৱানা হ'বলৈ আহিছোঁ। এতিয়া লগত কোন কোন আছে আপোনালোকক আমি দেখুৱাম। এতিয়া আমি খাদ্য মন্দিৰলৈ আহিছোঁ। অৰ্গেনাইজাৰ প্লাছ খাদ্য মন্দিৰ প্লাছ হৈ লাগিব। আমাৰ অন্তৰংগ বন্ধুকেইটাহে ইয়াত আছে আৰু কোনোবা উপস্থিত থাকিব পৰা নাই। ইয়াত আছে এতিয়া আমাৰ এই গীতাৰ্থ দেহা পুৰফে চিৰিয়াছ, এতিয়া আমাৰ কটীয়া, এইজন আমাৰ মেইন মানুহ, এইজন হৈছে আমাৰ পিংগুদা বন্ধু বোলে, এইজন আমাৰ কৈ দিয়া নামটো কৈ দিয়া। এয়া এতিয়া আমি দেখুৱাম আমাৰ এতিয়া আজি দিনটোৰ আয়োজন কি। লোকেল আমাৰ কিমান কেজিটো কিমান আছিলে? 440কৈ লৈছে ন। কেজিটো মানে কেজি আছিলে সেইটো দিছোঁ। এইটো চা মেগানা হেনো বাচমতি চাওক দেই ৰাইজ, আপোনালোকে চাওক 1 নম্বৰ চাউলত পক চাওক। ঠিক আছে, আমাৰ মাজত এই উপস্থিত হৈছেহি। ধূলি উৰিবই, প্ৰকৃতিৰ মাজত থাকিলে ধূলি উৰিবই। কওক বাখা কওক, ৰৈ থাকিলে নহ'ব। দেখিলা ইয়াতো তাৰ এইটো কথা। তুমি গান এটা গোৱা। আপোনালোকে চাৰ্চ কৰি চাব যিচু ৰাগ, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, সকলো কৰিব। দুবাৰ ছাবস্ক্ৰাইব নকৰিব, তেতিয়া আনছাবস্ক্ৰাইব হৈ যাব। আমি দেখুৱাম, ইয়াৰ প্ৰগ্ৰেমটো আমি দেখুৱাম।